होला নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ মই অবিনাশ ডেকাই ভাবিছে চাগে কি লৈ আছে ৰ'ব অলপ দূৰৰ পৰা দেখাই দিব একচুৱেলি আজি আপোনাৰ মাছ মাৰিব যাব বুলি ভাবিছোঁ মানে অসমীয়া সংস্কৃতিবিলাক মানুহে পাহৰি গৈছে এই জাখেদি মাছ মাৰা আপোনাৰ ট্ৰাইবেল যিবিলাক বড়ো মাইকী সেইবিলাকে মেক্সিমাম বাই থাকে ধৰক কেকৰা চেকৰা বহুত কিবা কানি উঠে আই লাভ ট্ৰেভেল এণ্ড ফুডত দেখা পাই থাকে চ' আজি আমি মাছ মাৰিব যাওঁ আমাৰ পথাৰত আহি থাকক এখন প্ৰথমে দেখালোঁ এখন আমাৰ ইভাগে জাখে বুলি কয় জাখে আচলতে আচল নাম হৈছে জাখৈ আৰু এইটো যে ইয়াতে আছে এইটো কুক এতিয়া ক'ব নোৱাৰোঁ কেইটা মাছ পাওঁ কিন্তু আজি প্ৰথম টাইম মই এইটো ৰাহুল আৰু ভিডিঅ' বনাই আছে আমাৰ এই ইভাগে আছে সুমন এইটো খুৰালিও হয় মোৰ আৰু এতিয়া আমি মাছ মাৰিব যাওঁ আমাৰ যিটো এইবাৰ অৱশ্যে আমাৰ এইটো ছাইডত পানী নাই মেইন মাইনাছ পানী অইনবাৰ কিন্তু জাল চাল পাতোঁ এইবাৰ পানী নোহোৱাৰ কাৰণে আপোনাৰ এটা প্ৰব্লেম হৈ আছে চ' এইবাৰ কি কৰোঁ সেইকাৰণে অলপ দলত যায় দত মাৰে নে ক'ত মাৰে সেইটো নাজানো বামত মাৰে চৰি বামত এতিয়া বামত মাছ মাৰা দেখাম আপোনালোকক আজি তো এনেকুৱা ভিডিঅ' চাই ভাল এইখিনি জেগা যে দেখিছে আপোনাৰ এইখিনি স্পেচ খালী স্পেচ দেখিছিলে আমাৰ যিটো আগত মন্দিৰটো আছে সেই মন্দিৰটো ইয়াতে আছিলে একচুৱেলি কথাটো হ'ল কি আমাৰ মানুহবিলাক আগতে মানে ইয়াতে আছিলে মানে পথাৰত আছিল মানে বস্তি বুলি কয় আমাৰ ইপিনে বস্তি মানে যিবিলাক ঘৰৰ আপোনাৰ কি বুলি কয় এনে প্ৰপাৰ্টি ইংলিছত এই প্ৰপাৰ্টিবিলাক মানে চব বেক পিনে আছিল আৰু আপোনাৰ পথাৰ আছিল সেইপিনে আমি ক'ত থাকিছিলোঁ আগতে আমাৰ যেতিয়া আজু ককাৰ দিনত ককাত কৰি ওপৰৰ ককাৰ দিনত আপোনাৰ আমাৰ থকা জেগাখিনি মই দেখি আছোঁ এইবিলাক মানুহৰ বেম্বো বাৰী কিন্তু এটা কথা এই বেম্বো দেখুৱাই এটা বেয়া লাগিল যে যিটো জাগিৰোডৰ কাগজ কলটো আছে যদি চলি থাকিল হয় ইমান দিনে আমাৰ মানুহবিলাকে অন্ততঃ ভাত খাই থাকিব পাৰিলে হয় কাম কৰি হ'লেও এইখিনি আছিল আমাৰ আগতে পুৰণ বস্তি মানে এই জেগাখিনিত আমি আগতে আমি জন্মান আৰু আমাৰ দেউতা আৰু কি আটা হাৰি বিয়া হোৱা নাছিল নেকি তেতিয়া আমাৰ এই জেগাখিনিত আমাৰ আটা হোৱা নাছিল হয় না ৰাহুল চুমানাউনটো গমেই নাপাওঁ এলাখান জেগা তো ফাইনেলি আহি আমি আমাৰ পথাৰ পালোঁ ৰ'বক অলপ জাখৈখন কৰোঁ আৰু আপোনালোকে ভাবছি অলপ ৰ'দো দি আছে মানে অলপ গধূলিৰ পৰা মাৰিব লাগিব কিন্তু দূৰত যাব লাগিব এটা বস্তু দেখুৱাওঁ আমাৰ পথাৰখন চাওক এবাৰ চব ৰোৱা পৰিছে কিন্তু এইবাৰ কি হৈছে অইনবাৰ বানপানী হয় এইবাৰ আৰু পানীয়ে নাই মানুহে মেচিনে দিব লাগিছে মানে কি ক'ব মানুহৰ প্ৰব্লেম চাওক এইবিলাক চাওক এই তাতে মেচিন আছে আপোনাৰ এই চাওক পথাৰ এইটো ছাইড নহয় এইখিনি আমাৰ মাটি আমাৰ ভূঁই ৰুইছে আপোনালোক দেখাইছোঁ এই পথাৰৰ ঠনগুটি হ'ব এইবিলাক নহ'লে আমি চলি মানে ধান ৰুইছে কিন্তু পানী এইবাৰ খুবেই কম তো যিয়ে নহওক অলপ যদি ভগৱানে আপোনাৰ বৰুণ দে বতাই পানী দিয়ে ওপৰৰ পৰা তেতিয়া ভাল হ'ব চুমন জাখেখন লৈ আপোনালোকক এটা বস্তু দেখাম লাহে লাহে যাব লাগিব ধুনীয়াৰ বগলী পৰি আছে দেখাই আছোঁ বেক চাইড কেমেৰা দি লাহে লাহে যাব লাগিব ৰ'ব মই জিম এই বগলী চাওক কিমান আছিল বগলী চাওক কিমান আছিল উৰি যাব ধৰিছে এই দেখিছেনে বগলী পথাৰত পৰি আছে এই চাওক কিমান আছে আপোনাৰ হিচাপ নাই বগলী পৰি আছে আপোনাৰ জুম কৰি দেখাব নোৱাৰি নহয় ফাৰ্ষ্ট বেক কেমেৰাত এইপিনে দেখিছে এইবিলাক বগলী চাওক এটা বস্তু ভাল লাগিছে এই লকডাউনৰ ক্ষেত্ৰতে হওক বা যিকোনো বস্তু আপোনাৰ বন্ধ হৈ যোৱাৰ কাৰণে ফেক্টৰী যিকোনো চৰাই চিৰিকটিৰ সংখ্যাবিলাক অকণমান বাঢ়িছে তো আপোনালোক চাওক ইমান বগলী পৰি আছে আপোনাৰ যেনক ভাল লাগে আমি আগতে সৰুতে দেখিছিলোঁ শালিকা যিয়ে নহওক য'তেই নাহওক কিয় আপোনাৰ চৰাই কিন্তু আজিকালি বহুত চৰাই বিলুপ্ত হৈ গৈছে তাতে আৰু আপোনাৰ কৈছোঁ এদিন ভিডিঅ' এটাত যে 5th জেনেৰেশ্যন লঞ্চ কৰিব গৈ আছে ইণ্ডিয়াত পৰিভ্ৰমী চৰাই বোলে ভাৰতবৰ্ষৰ ইমান ক'তোই নাই গতিকে ইণ্ডিয়াত যদি আপোনাৰ 5th জেনেৰেশ্যন লঞ্চ কৰি আছে তো আৰু আকৌ বহুত বেলেগ প্ৰব্লেম হ'ব বুলি মই ভাবোঁ আপোনালোকক এটা বস্তু দেখাওঁ এই যি আপোনাৰ ধানবিলাক মানে আপোনাৰ ৰোৱা বুলি কয় এইবিলাক যি ৰোৱে এনেকৈ আপোনাৰ ওখ ঠাইত আপোনাৰ প্ৰথমে সংৰক্ষণ কৰিব লাগে আৰু আমাৰ দাদা এটাই ইয়াতে ৰোৱা মানে আপোনাৰ তুলি আছে আপোনাৰ ৰোৱা পুতিবলৈ দাদা এইটোক ৰোৱাক বুলি কৈ থাকলে দাদা এই কিহৰ কইঠা এইটো বংগবন্ধু কেনে বস্তু নামে শুনা নাই নতুন ধান নেকি এই ধানৰ কি এই কইঠাগিলাখান যি ৰোৱা মানে আগতে কি সেই দিব লাগে নেকি তোমাৰ বীজবিলাক দি দিব লাগে নেকি ইয়াতে মানে ধৰা ধানবিলাক এই বংগবন্ধুত ধানটো দিব লাগে নেকি গাজি ছিটাব লাগে ন এতিয়া আপোনালোকে এটা কথা গম পালে মই এইটো বংগবন্ধুৰ নতুন নাম শুনিলোঁ মানে ধানটোৰ নামে বংগবন্ধু হ'ব এইবাৰ পানী হোৱা নাই পানী নোহোৱাৰ কাৰণে এইটো ধান না অইনবাৰ কিবা বেলেগ খেতি কৰি খেতি পানী হ'লে এইটো বেছি ভাল হয় পানী হ'লে বেছি ভাল হয়
তো ভগৱানকো আপোনাৰ হেৰি কৰিছোঁ যাতে পানীটো হয়, অলপ বৰষুণ চৰষুণ দিয়ে। আপোনাৰ সিপিনে আপোনাৰ হাৰে বৰষুণ আপোনাৰ হেৰি কৰি আছে, কি বোলে ভুই ৰুই আছে, আপোনালোকক এবাৰ দেখাম। তো হ'ব দাদা, তুলি থাকা। এই বোকা চাওক, এনেকুৱা বোকা কৰাৰ পাছতে আমাৰ ভুইটো ৰুব পাৰি। তো আমাৰ এটা বৌ, গাঁৱৰে বৌ এটাই আপোনাৰ ভুই ৰুই আছে। যিয়ে নহওক আপোনালোক দেখোন কিয় বৌ ভুই ৰুই আছ? তাত অলপ ৰুই দেখুৱা আমাৰ ৰাইজক দা। তো ভগৱানক চিন্তি প্ৰথমবাৰৰ কাৰণে জীৱনত জাখে মাৰিব পাৰিছোঁ, প্ৰথমবাৰৰ কাৰণে মাছটো উঠাব পাৰে। তো কেনেকৈ লাগে এই ৰাহুলক সুধিছোঁ, আগে পেছে মাৰি চাইছি। জয় কৃষ্ণ, পানী দিওঁ নাই এনেকৈ না আঁঠুত ল'ম। দাঙি ল'ব লাগিব। বহুতৰ কাৰণে কাপাল ভাল, প্ৰথম খানাত আপোনাৰ কাঁকৰা আহিছে, এটা কেঁকোৰা আহিছে। মোৰ তাত কিন্তু মাছ নাপালোঁ প্ৰথমে। তো প্ৰথম টানত কেঁকোৰা আহিছে, নেক্সট ট্ৰাই কৰিম, চাওঁ কি হয়। যেনক এইবাৰ ফুলতে দিব লাগিল। আপোনাৰ প্ৰথম টানত কেঁকোৰা আমি নাখাওঁ ন, তো ফুলতে মাছ পাইছোঁ এনেকুৱা ধৰণৰ বেচা, এনেকুৱা ধৰণৰ বেচা দেখিছেনে? এই পোক নিদিব কিন্তু ধুনীয়া মাছ পাইছোঁ। মাছবিলাক ওলাই যায় নে কি চিল দিব কেইটামান। লৈ যা, বুজিলোঁ চব কামতে জটিলতা আছে। আপুনি অফিচৰ কৰক, বাকী কাৰোবাৰ হাজিৰা কৰক, মাছ ধৰক, যিকোনোতে চব কামতে জটিলতা আছে। আম্বানীৰ কামতো জটিলতা আছে, চবতে জটিলতা আছে। কোনো জটিল নোহোৱাকৈ কাম নহয়। আম্বানী নাই ধনী হৈছে। কষ্টৰ ফল মিঠা, অলপ সময় মাৰিম, এসাঁজ লৈ যাব পাৰিলেও মাৰোঁতে ভাল পাওঁ না নাই। তো মই আমাৰ ভাইটিসকলক বিদায় দিছোঁ, কাৰণ আঙুলিটো উঠে দি এইটো আঙুলি এইটো কথা নাই। ভাইটিসকলক বিদায় দিছোঁ, কাৰণ আমাৰ অলপ দেৰি হ'ব। কাৰণ এনেকৈ যাব নোৱাৰোঁ, কেইটামান পাইছোঁ আহোঁ যাম ধৰিব। যি পানী আপোনাৰ এই পানীত মাছ যদি আহিব, বহুতে দেখাব আপোনাৰ ৰোৱা গালত লৈ। আমি ইয়াতে বহুত সময় জাখে মাৰিলোঁ, হাতত লাগছি বোকা, ধুনীয়াৰ পানীও, কিন্তু ৰোৱা আপোনাৰ এই ৰোৱা ফুটপা ফটোশ্বুট কৰিব গালত লৈ, বোকা গালত লৈ ফটোশ্বুট কৰে। কোনটোৰ বোকা লাগছি আমাৰ তাতে দেখাব ন। তো চব কৰা বাদ দিয়ক, নিজৰ কাম নিজে কৰক, নিশ্চয় একদিন সকলোৱে সফল হ'ব। গতিকে আজিলৈকে বাই বাই। এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক লাইক কৰিব, আৰু এই ঘুলুবিলাক দেখি ব'ল কিয় তোকো ইউটিউবৰ বানি দিম হা। তো বলক আমি যাওঁ এতিয়া ঘৰলৈ। মাছ মৰা হ'ল, ভাল লাগিল বহুত। আমাৰ জনপ্ৰিয় ইউটিউবাৰ অবিনাশ ডেকাৰ সৈতে অলপ সময় কটাই। তো আৰু এবাৰ কৈছোঁ, এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব। ধন্যবাদ।